আপনি যে ড্রাইভারজনক ঘৰত আপোনালোকৰ চাকৰি দিছে কি কৰাৰ কাৰণে গাড়ী চলাৰ কাৰণে না আপোনাৰ তিৰি চলিৰ কাম কৰাৰ কাৰণে না বাজাৰ হাট কৰাৰ কাৰণে বে মই ড্ৰাইভাৰৰ ওপৰত ভিডিঅ'টো এই কাৰণে বনালো কাৰণ কিছুমান ক্ষেত্ৰত আমি সমাজত দেখা পাওঁ এনেকুৱা ঘটনা হৈ থাকে ড্ৰাইভাৰক গুৰুত্ব নিদিয়ে ড্ৰাইভাৰ মানে এনেকুৱাকে ভাবিলে কিছুমানে এই ড্ৰাইভাৰজন ক'ত আছে চাই যাব লাগে এই ড্ৰাইভাৰজনক ফোন কৰচোন আৰু ননসেন্স কি ড্ৰাইভাৰ তাৰ নাম নে ল'ৰাটোৰ প্ৰত্যেকটো সময়তে যিখিনি আমাৰ ড্ৰাইভাৰ আছে ড্ৰাইভাৰখিনিক আপোনাৰ মানে বেয়া চকু এটা দি চা যায় সিহঁতক সদায় অৱহেলা কৰা দেখা যায় কিয় আজিকালি যেকেইটা ল'ৰাই গাড়ী চলাই খাই আছে তাৰ মেক্সিমাম ল'ৰাই শিক্ষিত ল'ৰা হয় এই কথাটো জানে না সিহঁতে যে অৱহেলা কৰে আপোনালোকে যেতিয়া এজন ড্ৰাইভাৰক অৱহেলা কৰে সিহঁতৰ অন্তৰত বহুত দুখ পায় সাপোজ কেতিয়া মই এটা সৰু কথা কৈছোঁ আমাৰ গাঁৱে ভূঞে যেনিবা কোনোবাৰ এখন কিবা গাড়ী আছে বা কোনোবা ল'ৰা এজন কোনোবা গাড়ী চলাই আছে মানে ভাড়া কৰে না গাড়ী ধৰ কোনোবাৰ আপি চাব যাব বা কিবা কাৰণত যাব আৰু মানে বাহিৰত ধুনীয়াকৈ গেল ড্ৰাইভাৰে দৰ্জা খুলি দিলে তাহোন নামি গুচি গেল তাৰপিছত ভাত খোৱাৰ সময়ত ড্ৰাইভাৰজনৰ কথা মনত নপৰে কিয় সেই বেচেৰা গাড়ীখনত যে দিনটোতে শুই থাকে যে গাড়ীখনত যে বাগৰ দি থাকে সেইটো কথা কিয় আপোনালোকৰ দেখা নাপায় ড্ৰাইভাৰজনক না ভাবে যে ড্ৰাইভাৰে শিল খাই আহিছে ড্ৰাইভাৰৰ ভোক নাই ড্ৰাইভাৰৰ ভোক নালাগে সেই বুলি ভাবে নেকি হা তেনেকুৱা কৰিলে ড্ৰাইভাৰজনে মনত বহুত দুখ পায় এই সমাজৰ মানুহ আমাৰ সমাজৰ তাৰপিছত ৰাস্তা দি গৈ থাকোঁতে হঠাৎ এক্সিডেণ্ট এটা হৈ যায় ড্ৰাইভাৰৰ যদি আপুনি গাড়ী চলাইছে আপুনিতো আজিকালি মেক্সিমাম 100% মানুহে গাড়ী চলায় হঠাৎ আপোনাৰোতো কেতিয়াবা এক্সিডেণ্ট এটা হৈ যাব পাৰে ড্ৰাইভাৰজনে কিয় ধৰ মাৰ কিয় তাৰ ঘৰ নাই তাৰ সংসাৰ নাই তাৰ ল'ৰা ছোৱালী নাই হা তাৰ ভাই বেহেন নাই তাৰ ধৰ মাৰ কি দোষ কৰিছে ধৰ মাৰ আপোনালোক ড্ৰাইভাৰজনক সুধছে না কেতিয়াবা যে এক্সিডেণ্টটো কিয় হ'ল ধৰ মাৰ যে কৰা ড্ৰাইভাৰজনক সুধছে না যে এক্সিডেণ্টটো কিয় হ'ল গাড়ীখনৰ ব্ৰেক ফেইল হৈ থাকিব পাৰে ষ্টিয়াৰিং ফেইল হ'ব পাৰে ইলেক্ট্ৰিক বিজুতিৰ ফলতো গাড়ী এখন এক্সিডেণ্ট হ'ব পাৰে বহুত ধৰণৰ প্ৰব্লেমত গাড়ী এখন এক্সিডেণ্ট হয় আৰু প্ৰত্যেকে গাড়ী চলে প্ৰত্যেকে কেতিয়াবা আপোনালোকৰ গাড়ী চলাই থকাৰ সময়ত যদিও আগত আপোনাৰ কিবা এটা সৰু বস্তু আহি পৰিল ধৰক সৰু মানে কুকুৰৰ চানা এটা আহিল বা কিবা কেতিয়াবা উঠে দিয়া নেকি মৰ অট'মেটিক ভৰিখন পেক ব্ৰেকতে যায় না কাৰণ কোনো ড্ৰাইভাৰে বা কোনো কোনো জীৱ জন্তু মাৰো বুলি কেতিয়াও নামাৰে এক্সিডেণ্ট কৰোঁ বুলি কেতিয়াও নকৰে হঠাৎ হৈ যায় কৰোঁ বুলি নকৰে হঠাৎ হৈ যায় ধৰক ডাঙৰ ট্ৰাকগিলাতে এক্সিডেণ্ট হয় আমাৰ যিখিনি সৰু প্ৰাইভেট গাড়ী আমাৰ প্ৰাইভেট গাড়ীৰ ব্ৰেক চেকগিলা অইলৰ ব্ৰেকটো তেলৰ ব্ৰেক ডাঙৰ গাড়ীৰ ব্ৰেকবিলাক আপোনাৰ হাৱাৰ ব্ৰেক হয় তলত কিছুমান টেংকি দেখা পায় না তেলৰ নিচিনা হাৱাৰ টেংকি থাকে যদি কিবা কাৰণত তাৰে পাইপ লিক হয় না আপুনি ক্লাছো কৰিব নোৱাৰে গাড়ীখনৰ গিয়াৰো লগাব নোৱাৰে গিয়াৰো চেঞ্জ কৰিব নোৱাৰে আপুনি ষ্টিয়াৰিঙো আপোনাৰ নুঘূৰে ব্ৰেকো আপোনাৰ নহয় একো নহয় আপোনাৰ যদি আপোনাৰ কি বুলি কয় হাৱা যদি লিক হৈছে না আপোনাৰ গাড়ীখনে কামেই নকৰে ডাঙৰ গাড়ী ট্ৰাকত তেনেকুৱা ফলতো এক্সিডেণ্ট হ'ব পাৰে যেনক এক্সিডেণ্ট হৈ যায়
আৰু কৰো বুলি নকৰে কিন্তু ৰাস্তা ঘাটে যদি এক্সিডেণ্ট হয় ধৰ্মাৰ সেইটো কাম নকৰিব মই ৰিকুৱেষ্ট কৰিছোঁ সেইটো কাম নকৰিব লাগে ড্ৰাইভাৰজনক নি কিনে থানাত সমজে দি কিবা যদি দুখ থানা প্ৰশাসনক দিয়ক তাৰে দায়িত্ব যদি ড্ৰাইভাৰজনে কিবা ভুল কৰিছে তাৰে দায়িত্বটো প্ৰশাসনক দিয়ে আপোনালোকে কিয় নিজে মৰেল পুলিচ হয় ঘৰতে সৰু গাড়ী থাকে আপোনাৰ কিছুমানৰ এখন বা দুখন বেছি নাথাকে এখন বা দুখন নতুনকে ধনী হোৱা কথাটো ধনী হোৱা কথাটো বেলেগ নতুনকে কিছুমান ধনী হয় যে এখন বা দুখন গাড়ী থাকে লয় আৰু চকত লয় লেভেলত ড্ৰাইভাৰ ৰাখে ড্ৰাইভাৰে ৰাখা ড্ৰাইভাৰজনক ড্ৰাইভাৰ হিচাপে ৰাখা না ড্ৰাইভাৰজনক ঘৰুৱা কাম কাজ কৰাৰ কাৰণে ৰাখা ড্ৰাইভাৰজনৰ কাম কি আপনি যে ড্ৰাইভাৰজনক ঘৰত আপোনালোকৰ চাকৰি দিছে কি কৰাৰ কাৰণে গাড়ী চলাৰ কাৰণে না আপোনাৰ 30 চলিৰ কাম কৰাৰ কাৰণে না বাজাৰ হাট কৰাৰ কাৰণে বে ড্ৰাইভাৰজনটো গাড়ী চলাৰ কাৰণে কাম দিছে না যে ভাইটি তুমি গাড়ী চলা মই এটা কথা ক'লো আপনি যে সেই ড্ৰাইভাৰজনক দৰমহা দিয়াৰ সময়তে খেলিমেলি কৰে ইমান কষ্ট কৰি গাড়ীখন চলায় পইচা দিয়াৰ সময়ত খেলিমেলি কৰে বাৰ বাৰ আপোনাক ফোন কৰি থাকিব লাগে দাদা পইচাটো দিয়ক ঘৰখন নচলে ডকুমেণ্ট বাকী দিব আছে কিবা আপোনালোকে বুজি নাপায় সেইটো কথা ড্ৰাইভাৰৰ ভাষাটো আপোনালোকে বুজি নাপায় আপোনাৰ ফেমিলি যদি 4জন মানুহ গাড়ীখনত বহে আপোনাৰ গাড়ীখন থাকে মানে গাড়ীখন ধৰ 15-20 লাখ মান টকা দামৰ গাড়ী হ'ব বা 10-12 লাখ টকা দামৰ গাড়ী আৰু আপোনালোকৰ 4টা মানুহৰ সম্পূৰ্ণ দায়িত্ব এজন ড্ৰাইভাৰে লয় এজন ড্ৰাইভাৰে আপোনালোকৰ ইমান দায়িত্ব লয় বুজি পাইছে না আপোনাৰ নিচিনা মানুহ কিন্তু ইমান দায়িত্ব ল'ব নোৱাৰে এই 4জন মানুহক ইচ্ছা কৰিলে না সেই আপোনাৰ ড্ৰাইভাৰজনে না বৰবাদ কৰি দিব পাৰে যদি ইচ্ছা কৰে আৰু নকৰে হেনে যদি এজন ড্ৰাইভাৰে ভাবে না কোনোবা খেলি মেলি কৰে না কোনোবা কিছুমান মালিকে সেই ড্ৰাইভাৰজনে ভাবে যে বৰবাদ কৰি মানে ড্ৰাইভাৰে বৰবাদ কৰি দিব পাৰে আৰু যদি নহয় ভাবে ড্ৰাইভাৰজনে মই উঠাম তেতিয়াহ'লে সেই গৃহস্থক উঠাই দিব পাৰে ওপৰত সেইকাৰণে ড্ৰাইভাৰবিলাকক সন্মান কৰক কাৰণ প্ৰত্যেকজন ড্ৰাইভাৰে বৰ্তমান শিক্ষিত হয় এই আগৰ নিচিনা ড্ৰাইভাৰ ধৰ এ মানে কি না যদি বি মানে কি আজিকালি ড্ৰাইভাৰ ইংলিছত কথা পাতে সৰু কথা লাইট কেছ ইংৰাজীত কথা পাতে আমি খাৰ পৰা পিন্ধাক লগিন উৰণৰ পৰা প্ৰত্যেকটো বস্তুটো ড্ৰাইভাৰজনে সাপ্লাই কৰি আছে আমাক প্ৰত্যেকটো খোৱা বস্তু হওক আপোনাৰ হেৰি বস্তু প্ৰত্যেকটো বস্তু আমাক ড্ৰাইভাৰে সাপ্লাই কৰি আছে আৰু সকলোৰে আগত কোন থাকে ড্ৰাইভাৰ মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক হাত জোৰ কৰিছোঁ প্লিজ সন্মান কৰক ড্ৰাইভাৰখিনিক বেচাৰাজন বহুত কষ্ট কৰে গাড়ীত থাকে গাড়ীত খায় গাড়ীত শুৱে এভৰিথিং গাড়ী মানে ঘৰ ধন্যবাদ